আগবঢ়ালোঁ মানে আমি ইমান কষ্ট কৰি ইমান গোটেই ডাঙৰ টিমটোৱে আমি ইমান কষ্ট কৰি ভিডিঅ' বনালোঁ আৰু সেই ফিল্মখন কিছুমানেতো ইউটিউবত আপলোড কৰিলে। হেল্ল' গাইজ ৱেলকাম টু মাই চেনেল। সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আৰু আপোনালোকে চাই আছে পংকজ কৰ ইউটিউব চেনেল। আশা কৰোঁ সকলোৱে খবৰ ভালেই হওক আৰু আপোনালোকে আশীৰ্বাদ কৰক যাতে মই ভৱিষ্যতলৈ ভাল ভাল ভিডিঅ' বনাই আগুৱাই যাব পাৰোঁ। গাইজ তেনেহ'লে ভিডিঅ'টো দীঘলীয়া নকৰি আৰম্ভ কৰোঁ ভিডিঅ'টো। গাইজ ৰাব্বানী ছয়ামে 13 চুটি ছবিখন বনাই বহুত ডাঙৰ বিপদত পৰিছে। আৰু যদি আপোনালোকে 13 ছবিখনৰ বিষয়ে যদি জানিব বিচাৰে তেনেহ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। প্ৰথম কথাটো হৈছে ৰাব্বানী ছয়ামে কিয় 13 চুটি ছবিখন বনাই বিপদত পৰিছে। কওঁ শুনক। সিহঁতৰ 13 চুটি ছবিখন কিছুমান লোকে ফেচবুক আৰু ইউটিউবত আপলোড কৰি আছে। তাৰ ফলত ব্ৰাডিছ ইউটিউব চেনেলটোত প্ৰভাৱ পৰিছে। সেইবাবে ৰাব্বানী ছয়ামে বহুত ইউটিউব চেনেলক ষ্ট্ৰাইক মাৰিছে। যদি কোনোবাই ভাবিছে এই 13 চুটি ছবিখন ইউটিউবৰ আপলোড কৰিম বুলি তেনেহ'লে ভুলতো নকৰিব, আপোনালোকে চেনেলটো ডিলেট হৈ যাব। গাইজ এই বিষয়ে ৰাব্বানী ছয়ামে কি ক'লে এটা সৰু ভিডিঅ' ক্লিপ আপোনালোকে চাই লওকচোন ভালদৰে। মানে আমি ইমান কষ্ট কৰি ইমান গোটেই ডাঙৰ টিমটোৱে আমি ইমান কষ্ট কৰি ভিডিঅ' বনালোঁ আৰু সেই ফিল্মখন কিছুমানেতো ইউটিউবত আপলোড কৰিলে। আৰু ইউটিউবতো বাৰু একো প্ৰব্লেম নাই, কিন্তু মেইন প্ৰব্লেমটো হ'ল ফেচবুকত। মানুহে কিয় এনেকুৱা কৰে মই বুজি নাপাওঁ। মানে ইমান কষ্ট কৰি ইমান টকা খৰচ হ'ল, 10 months ইমান কষ্ট কৰি আমি ফিল্ম এখন বনাইছোঁ আৰু সেই ফিল্মখন নি ডাউনলোড কৰি কিমান মিনিট লাগিব আৰু ইউটিউবৰ পৰা ডাউনলোড কৰিলে 5 মিনিট লাগিলে, আপলোড কৰিলে 5 মিনিট, 10 মিনিটৰ কাম আৰু 10 মাহৰ আমাৰ কষ্ট আৰু 10 মিনিটত সিহঁতে আপলোড কৰি বাছ ফেচবুকত দি দিলে। মানুহে ফেচবুকত চাব, আমাৰ ভিউজ কমিব। চ' আমি ভিডিঅ'টোত স্পনচাৰশ্বিপো লোৱা নাই। কথাটো হ'ল কাৰণ ভিডিঅ'টোত যদি আমি স্পনচাৰশ্বিপ লওঁ তেতিয়া ভিডিঅ'ৰ টকাখিনি খৰচখিনি ওলাই আহে। কিছুমানত ওলাই আহে, কিছুমানত ওলাই নাহে, কিছুমানত কেছ কৰি দিয়া। এতিয়া FIR লিখি আছোঁ বৰ্তমান। আৰু ইউটিউবত যিমান চেনেল আছিলে, যিমান আমাৰ ভিডিঅ' আপলোড দিছিলে গোটেইকেইটা ষ্ট্ৰাইক হৈ গৈছে। 159 চেনেল, তাৰ আৰু কিছুমান আছে চেনেল আছে বহুত মানে কম ভিউজৰ চেনেল আছে, সৰু সৰু সেইখিনি আছে। 159 ষ্ট্ৰাইক মাৰিলোঁ আধা ঘণ্টা 1 ঘণ্টা আগত ষ্ট্ৰাইক হৈ গ'ল গোটেইখিনি। মানে বুজি নাপাওঁ চিৰিয়াছলি। আমি ইমান কষ্ট কৰি বনাওঁ, জাষ্ট ফেচবুকত ডাউনলোড কৰি আপলোড কৰি দিয়ে আৰু কষ্ট মানে মানিব লাগিব মানুহক। আৰু স্পনচাৰ কৰা নাই ভাবিছোঁ, স্পনচাৰ কৰা নাই মানে মই স্পনচাৰ কৰি ভাল নাপাওঁ। ভিডিঅ'বোৰত কৰিব লগা হয় মোৰ, কিহৰ কাৰণে? কাৰণ স্পনচাৰৰ পৰা আমাৰ খৰচখিনি ওলাই আহে। 13 ভিডিঅ'টো কৰি মোৰ ভাত খাবলৈ টকা নাছিলে এদিন, সঁচাকৈ চিৰিয়াছলি কৈছোঁ। মানে চিৰিয়াছলি মই গোটেইখিনি কিহৰ কাৰণে কৰোঁ মই বুজি নাপাওঁ। আৰু আপোনালোকে ইমান ছাপোৰ্ট কৰিছে, ইমান মৰম দিছে, মানে মই ক'ব নোৱাৰিম। একো প্ৰব্লেম নাছিলে, কিন্তু 13খন মানে ভাবিছিলোঁ মই ৰিলিজ হোৱাৰ আগতে যে এনেকুৱা হ'ব পাৰে। বস্তুটোতো একো কৰিব মানে হেৰি ইউটিউবতো ষ্ট্ৰাইক মাৰি আৰামছে পাৰি, চেনেল উৰি যাব। এই বস্তুটো মানে কৰে কিহৰ কাৰণে? মানে ভাই তোমাৰ যদি ইউটিউব চেনেল খুলিব মন আছে, ইউটিউব চেনেল খোলা। আমি যদি বস্তুটো হেৰি নাপাওঁ তেতিয়াহ'লে নেক্সট কেনেকৈ কাম কৰিম? আমি নোৱাৰিম নহয়, ইমান নোৱাৰে ন। ৰাব্বানী ছয়ামৰ যিখন 13 চুটি ছবিখন আমি শুনামতে 8 লাখ টকাৰ বাজেটৰ এখন চুটি ছবি। সেই চুটি ছবিখন 8 লাখ টকা বাজেটৰ চুটি ছবিখন কিমান দিন আৰু কিমান কষ্ট লাগিছে। সেইখন প্ৰায় 10 মাহ লাগিছে শ্বুটিং কৰোঁতে। যদি সেনেকুৱা এখন ছবি কোনোবাই ফেচবুক বা ইউটিউবত কাৰো পাৰ্মিশ্যন নোলোৱাকৈ যদি আপলোড কৰে
তেনেহ'লে ৰাব্বানী ছয়ামক খং উঠাটো স্বাভাৱিক কথা। গাইজ 10 মাহৰ যদি কষ্ট ফল আনে যদি এদিনত ল'ব বিচাৰে তেনেহ'লে এইটো একদম ভুল কথা। গাইজ সেই কাম ভুলতো নকৰিব। আপোনালোকে নিজে কষ্ট কৰক আৰু নিজে কষ্ট কৰি নিজে উঠি যাওক। আনক কষ্ট কৰাখিনি আপোনালোকে কাঢ়ি ল'বলৈ যত্ন নকৰিব। গাইজ এইখিনিয়ে ক'বলৈ হৈছে 13খন কেতিয়া আহিব। 13খন যিসকলে 13খন চাইছে সেইসকলে জানে যে প্ৰায় 8 লাখ টকাৰ খৰচ হৈছে। গতিকে 13খন বনাওঁতে অলপ পলম হ'ব। গাইজ একো নাই, আমি যেতিয়া হ'লেও 13খন চাব পালেই হ'ল। গাইজ সকলোৱে বাৰ্ডি ইউটিউব চেনেলটোত গৈ পিনি এই 13 ছবিখন চাই পিনি তলত কমেণ্ট কৰিব যে 13খন কেতিয়া আহিব। তেতিয়া নিশ্চয় এই ৰাব্বানী ছয়ামে 13খন বনাবলৈ চেষ্টা কৰিব বুলি আমি আশা ৰাখিলোঁ। গাইজ যদিহে ভিডিঅ'টো অলপমান যদি চাই ভাল পালে তেনেহ'লে লাইক এটা কৰিব, আৰু যদি কিবা ভুল ভ্ৰান্তি হৈছে তেনেহ'লে কমেণ্ট এটা কৰিব। যদি আমাৰ ভিডিঅ'বোৰ সকলোতকৈ আগতীয়াকৈ যদি চাব বিচাৰে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেনেহ'লে ইমানতে ভিডিঅ'টো সমাপ্ত কৰিছোঁ। অন্য এটা ভিডিঅ'ত আপোনালোকক লগ পাম। তেনেহ'লে বাই।